নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম এটা কমন সমস্যাৰ বিষয়ে, আৰু সেইটো হৈছে গেছ আৰু এচিডিটিৰ সমস্যা। চাওক, আমাৰ জীৱনত বেলেগ সমস্যা হওক বা নহওক, কিন্তু আমি সকলোৱে এবাৰ নহয় এবাৰৰ কাৰণে হ'লেও এই গেছ আৰু এচিডিটিৰ অভিজ্ঞতা নিশ্চয় লাভ কৰিছোঁ। গতিকে আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম গেছ আৰু এচিডিটিৰ ওপৰত। এই গেছ আৰু এচিডিটিৰ সমস্যা বুলি ক'লে কমনলি আমাৰ মনলৈ কি আহে? সেয়া হৈছে যে পেটটো ফুলি থকা, খাবলৈ মন নোযোৱা, অলপমান খালেই পেটটো ভৰ্তি ভৰ্তি লগা, টেঙা টেঙা উগাৰ আহি থকা, বুকু জ্বলা পোৰা কৰি থকা আৰু বমি বমি লাগি থকা, এনেধৰণৰ কিছুমান লক্ষণে আমাৰ দেখা দিয়ে, আৰু তেতিয়াই আমি তাক এচিডিটি আৰু গেছৰ সমস্যা হোৱা বুলি কওঁ। গতিকে এই এচিডিটি আৰু গেছ ফৰ্ম কেনেকৈনো হয় আৰু কি কি কাৰণতনো হ'ব পাৰে, আৰু আমি তাৰ পৰা বাচি থাকিবলৈ হ'লে কি কি কৰিব লাগে, সেই বিষয়ে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। আৰু আচলতে ই কিমান ভয়ংকৰ হ'ব পাৰে, সাধাৰণভাৱে হোৱা গেছ আৰু এচিডিটিৰ পৰা আন কিবা কমপ্লিকেশ্যন বা আন কোনো গুৰুতৰ সমস্যা হ'ব পাৰে নেকি, সেই বিষয়েও আমি আলোচনা কৰিম। এতিয়া মই চিম্পলি আপোনালোকক ক'ম এই গেছ আৰু এচিডিটি আচলতে কি হয় আৰু কেনেকৈনো হয়। চাওক, আমি যেতিয়া খাদ্যবস্তুবোৰ খাওঁ তেতিয়া সেই খাদ্যবস্তুবোৰ এটা ছিষ্টেমৰ মাজেৰে ই মুখৰ পৰা আৰম্ভ কৰি যেতিয়া আমাৰ পেটলৈকে যাব, সেই ছিষ্টেমত খাদ্যবস্তুবোৰৰ হজম প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেইবোৰ আমাৰ শক্তিলৈকে কনভাৰ্ট হ'ব। গতিকে যেতিয়া আমি খাদ্যবস্তুবোৰ মুখত লওঁ, মুখত লোৱাৰ পৰাই আমাৰ এই হজম প্ৰক্ৰিয়াটো আৰম্ভ হয়, আৰু মুখৰ পৰাই খাদ্যনলীৰে গৈ আমাৰ পাকস্থলী পায়। গতিকে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আমাৰ কিছুমান খাদ্যনলীত থকা বেক্টেৰিয়া আৰু মুখত থকা লালটিয়ে এইবোৰ হজম কৰাত সহায় কৰে। আমি যেতিয়াই খাদ্য খোৱা আৰম্ভ কৰোঁ, আমাৰ মুখৰ পৰাই পাচন প্ৰক্ৰিয়াটো আৰম্ভ হয়, আৰু এই পাচন প্ৰক্ৰিয়াত এই খাদ্যবস্তুবোৰ যেতিয়া গুৰি হ'বলৈ আৰম্ভ কৰে, এই পাচন প্ৰক্ৰিয়াত কিছুমান গেছ প্ৰডিউচ হয়, যেনে কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন ছালফাইড আদিৰ দৰে গেছ প্ৰডিউচ হয়। সেইটো এটা নৰ্মেল কথা। ঠিক সেইদৰে আমাৰ পাকস্থলীৰ ভিতৰত খাদ্যবস্তুবোৰ হজম হোৱাৰ কাৰণে এবিধ এচিডে সহায় কৰে, আৰু সেইটো মেইনলি হৈছে হাইড্ৰক্লৰিক এচিড, আৰু এইবোৰ আমাৰ দেহত মেইনটেইন হৈ থাকে। গতিকে এই গেছ প্ৰস্তুত হোৱা বা এচিড প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা নৰ্মেল প্ৰক্ৰিয়া। কিন্তু যেতিয়াই এই গেছ নাইবা এই এচিড প্ৰডাকশ্যনৰ পৰিমাণটো হিচাপতকৈ বেছিকৈ হয়, তেতিয়াই আমি কিছুমান সমস্যাত ভুগোঁ, আৰু তেতিয়াই আমি অনুভৱ কৰোঁ যে আমাৰ গেছৰ সমস্যা বা এচিডিটিৰ সমস্যা। বিশেষকৈ যেতিয়াই আমাৰ গেছৰ সমস্যা হয়, তেতিয়া আমাৰ মেইনলি কি হয়, আমাৰ পেটটো ফুলি থাকে, খাবলৈ মন নাযায়, বা অকণমান খালে আমাৰ পেটটো ফুল হৈ যায়, লগতে উগাৰ আহি থাকে। আৰু ঠিক সেইদৰেই যেতিয়াই এচিডৰ পৰিমাণ বাঢ়ি যায়, তেতিয়াই আমাৰ কিছুমান লক্ষণে দেখা দিয়ে, যেনে ধৰক আপোনাৰ বুকুখন জ্বলা পোৰা কৰিব, বুকুৰ বিষ হ'ব, নাইবা টেঙা টেঙা উগাৰ আহি থাকিব, আৰু কিছুমান ক্ষেত্ৰত আমাৰ বমিও হয়। গতিকে যেতিয়াই আমাৰ হিচাপতকৈ বেছিকৈ গেছ প্ৰডিউচ হয় বা এচিড প্ৰডিউচ হয়, তেতিয়াই আমি এই সমস্যাসমূহত ভোগা দেখা যায়। এতিয়া আমি আলোচনা কৰিম এই এচিডিটি আৰু গেছৰ সমস্যা আমাৰ কি কি কাৰণতনো হ'ব পাৰে। প্ৰধানকৈ আমি খোৱা খাদ্যবস্তুবোৰ যেতিয়া ভালকৈ হজম নহয়, তেতিয়াই আমি প্ৰধানকৈ এই গেছ আৰু এচিডিটিৰ সমস্যাত ভোগোঁ। প্ৰথম কথা, আমাৰ খাদ্যাভ্যাস। আমি যদি বহু বেছি সময় একো নোখোৱাকৈ থাকোঁ, তেতিয়াহ'লে আমাৰ এচিড প্ৰডাকশ্যনৰ পৰিমাণটো বাঢ়ি যায়। দ্বিতীয়তে, পানী কমকৈ খোৱাৰ ফলতো এই গেছ আৰু এচিডিটিৰ সমস্যা হয়, কাৰণ পানী কমকৈ খোৱাৰ ফলত আমাৰ ডিহাইড্ৰেটেড হৈ থাকে, আৰু ডিহাইড্ৰেশ্যন হৈ থাকিলে হজম প্ৰক্ৰিয়াটো কমি যায়। তৃতীয়তে, আমাৰ খাদ্যনলীত এটা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণেও এই এচিডিটিৰ সমস্যা হয়, আৰু সেইটো হৈছে এইচ পাইলৰি নামৰ এটা বেক্টেৰিয়াৰ কাৰণে হয়। এই বেক্টেৰিয়াই আমাৰ পাকস্থলীত এফেক্ট কৰে,
আৰু হজম প্ৰক্ৰিয়াটো ই কমাই দিয়ে। লগতে এই বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হয়তো পিছলৈকে এই এচিডিটিৰ সমস্যাটোৱে আন ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। চতুৰ্থতে এই এচিডিটিৰ আন এটা প্ৰধান কাৰণ হৈছে আমি বেছিকৈ বিষৰ টেবলেট ব্যৱহাৰ কৰি থকাৰ কাৰণে। 5 নম্বৰতে এলকহল আৰু টবেকো এচিডিটি ফৰ্মেশ্যনৰ আন এটা কাৰণ হ'ব পাৰে। 6 নম্বৰতে আমাৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ উপৰিও কিছুমান ভাইৰেল ইনফেকশ্যন বা কিছুমান ফাংগেল ইনফেকশ্যনৰ কাৰণেও এই এচিডিটিৰ সমস্যা হোৱা দেখা যায়। ইয়াৰ উপৰিও বৰ্তমান সময়ৰ লাইফষ্টাইলো এই এচিডিটি আৰু গেছৰ সমস্যাৰ এটা প্ৰধান কাৰণ। যেনে ধৰক কাম বন নকৰি ঘৰতে সোমাই থকা, বেছি সময় ধৰি টিভি মোবাইল আদি চাই থকা, এক্সাৰচাইজ নকৰা, লগতে বেছিকৈ মছলা দিয়া খাদ্যবোৰ খাই থকাৰ বাবে এই সমস্যা বেছিকৈ হোৱা দেখা যায়। এতিয়া আমি আলোচনা কৰিম এই এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা বাচিবলৈ আমি কি কি কৰিব লাগে। চাওক, এটা গেছৰ টেবলেট বা এণ্টাচিড খালেই আপোনালোকে নাভাবিব যে আপোনালোকৰ এই সমস্যা দূৰ হৈ গৈছে। গতিকে আমি তাৰ পৰা বাচি থাকিবলৈ হ'লে আমি কিছুমান কথা পালন কৰিব লাগিব। গতিকে বলক আমি আলোচনা কৰোঁ এই এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা বাচি থাকিবলৈ আমি কি কি কৰিব লাগে। প্ৰথম কথা, আমাৰ যিটো খাদ্যাভ্যাস, এই খাদ্যাভ্যাস প্ৰণালীটো আমি ঠিক কৰিব লাগে। যেনে ধৰক আমি বেছি সময়লৈকে একো নোখোৱাকৈ থাকিব নালাগে, অৰ্থাৎ আমাৰ যিটো খোৱাৰ গেপ, সেই গেপটো আমি মেইনটেইন কৰিব লাগে। আমি কেতিয়াও 2-3 ঘণ্টাতকৈ বেছি সময় একো নোখোৱাকৈ থাকিব নালাগে। আমাৰ ব্ৰেকফাষ্টৰ পৰা লাঞ্চ কৰালৈকে আৰু লাঞ্চৰ পৰা ডিনাৰ কৰালৈকে এই সময়খিনিৰ ভিতৰত আমাৰ যিটো খাদ্যৰ গেপ, সেইটো সদায় আমি মেইনটেইন কৰি চলিব লাগে। আমাৰ বহুতৰে এনেকুৱা হয় যে ৰাতিপুৱা যেতিয়াই ধৰক 7 বজাত বা 8 বজাত খানা খালে, তাৰপিছত আকৌ দুপৰীয়া 3 বজাত বা 4 বজাত খানা খায়, আকৌ তাৰপিছত ৰাতি 9 বজাত বা 10 বজাত খানা খায়, কিন্তু তাৰ মাজৰ সময়ছোৱাত একো নাখায়। গতিকে যেতিয়াই এনেকুৱা কৰে তেতিয়াই আমাৰ বেছিকৈ গেছ আৰু এচিড ফৰ্মেশ্যন হয়। গতিকে আমি কেতিয়াও এনেকুৱা কৰিব নালাগে। আমি সদায়ে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত কিবা নহয় কিবা খাব লাগে। এনেকুৱা নহয় যে আপোনালোকে কিবা হেভি বস্তু খাব, আপোনালোকে যিকোনো ধৰণৰ লাইট আহাৰ খাব পাৰে। ঠিক সেইদৰে লাঞ্চ আৰু ডিনাৰৰ মাজৰ সময়ছোৱাটো আপোনালোকে কিবা কিবি লাইট আহাৰ খাই থাকিব লাগে। দ্বিতীয়তে, আমি ৰাতিপুৱা কেতিয়াও খালী পেটত চাহ খাব নালাগে। আমাৰ এটা অভ্যাস আছে যে আমি ৰাতিপুৱা উঠিয়েই প্ৰথমতে আমি চাহ খাওঁ। গতিকে চাহ খোৱাৰ আগত কমেও আপোনালোকে 15 মিনিট নহ'লে আধা ঘণ্টা আগত এগিলাচ কুহুমীয়া পানী খাব, আৰু পাৰিলে তাত অকণমান আদাৰ ৰস মিক্স কৰি ল'ব, নতুবা আপোনালোকে তুলসীৰ পাতো মিক্স কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে চাহ খাব পাৰে, আৰু ৰাতিপুৱা চাহ পাৰিলে সদায় ৰঙা চাহ খাব। তৃতীয়তে, আমি পানী বেছিকৈ খাব লাগে। আমাৰ এচিডিটি আৰু গেছ ফৰ্ম হোৱাৰ অন্য এটা প্ৰধান কাৰণ বুলি ক'ব গ'লে পানীৰ কমকৈ খোৱা। অৰ্থাৎ পানী যেতিয়া আমি কমকৈ খাম তেতিয়া আমাৰ ডিহাইড্ৰেশ্যন হয়, আৰু যেতিয়াই আমাৰ ডিহাইড্ৰেটেড হৈ থাকে তেতিয়া আমাৰ খাদ্যবস্তুবোৰ হজম হোৱাত অলপ অসুবিধা হয়, আৰু তেতিয়াই আমাৰ গেছ প্ৰডাকশ্যনৰ পৰিমাণটো বাঢ়ি যায়। গতিকে আমি পানী বেছিকৈ খাব লাগে। দিনটোত কমেও 10-12 গ্লাছ পানী খাব লাগে। আমি কেতিয়াও আমাক বেছিকৈ ভোক লাগিব দিব নালাগে। যেতিয়া আপোনালোকে অনুভৱ কৰে যে অকণমান ভোক লাগিছে, যদি লগত একো নাথাকেও তেতিয়া পানী অকণমান হ'লেও খাব লাগে। তেতিয়া ই আমাক বেছিকৈ এচিড প্ৰডাকশ্যন হোৱাৰ পৰা বচাই ৰাখে। 5 নম্বৰতে, আমি ভাত খোৱা সময়ত বেছিকৈ পানী খাব নালাগে। কি হয়, যেতিয়াই আমি ভাত খাওঁ আৰু সেই সময়ত যদি আপোনালোকে পানী বেছিকৈ খাই দিয়ে তেতিয়াই কি হয় পেটটো ফুলি যায়, তেতিয়াই আমাৰ খাবলৈ একো মন নোযোৱা হৈ যায়, আৰু তাৰ ফলত গেছ প্ৰডাকশ্যনৰ পৰিমাণটো বাঢ়ি যায়। গতিকে ভাত খোৱাৰ সময়ত পানী একেবাৰে কম পৰিমাণে খাব। লগতে এটা কথা কওঁ যে আপোনালোকে ভাত খাই উঠিয়েই লগে লগে শুই নিদিব। তেনেকুৱা কৰিলে আমাৰ হজম শক্তি কমি যায়, আৰু তেতিয়া যথেষ্ট পৰিমাণে এচিড প্ৰডাকশ্যন হয়। গতিকে ভাত খাই উঠি আপোনালোকে কমেও আধা ঘণ্টা নহ'লে 1 ঘণ্টা সময় ৰৈ দিব, আৰু তাৰপিছতহে শুব। 7 নম্বৰতে,
যেহেতু আমি খোৱা খাদ্যবস্তুবোৰ আমাৰ হজম প্ৰক্ৰিয়াটো মুখৰ পৰাই আৰম্ভ হয়, গতিকে আমি খোৱা সময়ত সদায় শান্তিৰে লাহেৰে খাব লাগে আৰু খাদ্যবস্তুবোৰ ভালকৈ চবাই খাব লাগে। 8 নম্বৰতে আমাৰ এনেকুৱা কিছুমান খাদ্য আছে যিবিলাক খাদ্য অতি সহজে এচিড ফৰ্ম কৰে, কিন্তু এই খাদ্যবস্তুবোৰ মানুহ হিচাপে সবৰে বেলেগ বেলেগ হয়। কিছুমান খাদ্য খালে কিছুমান মানুহক অলপতে অন্যায় কৰে, গতিকে সেইটো আমি জনা দৰকাৰ যে আমি কোনটো খাদ্য খালে আমাৰ অন্যায় কৰে, সেই খাদ্যবোৰ সাধাৰণতে আমি এৰাই চলিব লাগে। এনেকুৱা হয় যে কিছুমানৰ বন্ধাকবি খালে অন্যায় কৰে, কিছুমানক বিলাহী খালে অন্যায় কৰে আৰু আন কিছুমানক গাখীৰ খালে অন্যায় কৰে, গতিকে সেইটো আমি চাই ল'ব লাগে যে কোনটো খাদ্য খালে আমাৰ অন্যায় কৰে, গতিকে সেই খাদ্যটো যিমান পাৰে আপোনালোকে এৰাই চলিবলৈ চেষ্টা কৰিব। তাৰ উপৰিও আমি মছলা বেছিকৈ দিয়া খাদ্য কমকৈ খাব লাগে। ইয়াৰ উপৰিও আমি দৈনিক এক্সাৰসাইজ বা শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন, কাৰণ যেতিয়া আমি সদায় শৰীৰ চৰ্চা কৰি থাকিম তেতিয়া আমাৰ বডি সিস্টেমটো সঠিকভাৱে চলি থাকিব আৰু আমাৰ খাদ্যবস্তুবোৰ ভালদৰে হজম হোৱাত সহায় কৰিব। আমি গম পালোঁ যে আমাৰ এই এচিডিটি আৰু গেছৰ সমস্যানো আমি কি কাৰণে হ'ব পাৰে আৰু তাৰ পৰা আমি বাচি থাকিবলৈ হ'লে আমি সাধাৰণতে কি কৰা প্ৰয়োজন। কিন্তু এনেকুৱা হয় যে আমাৰ কেতিয়াবা এই এচিডিটি আৰু গেছৰ সমস্যাবোৰ লাহে লাহে বেছি হ'বলৈ ধৰে আৰু তেতিয়াই এই সমস্যাসমূহে আন কিছুমান গুৰুতৰ সমস্যাৰ ৰূপ লয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি যিমান সোনকালে হয় এজন অভিজ্ঞ ডক্টৰৰ সহায় লোৱাৰ প্ৰয়োজন। আমি যদি চাব যাওঁ এই এচিডিটি আৰু গেছৰ সমস্যাই কিনো ডাঙৰ সমস্যা কৰিব পাৰে, তাৰ ভিতৰত এনেকুৱা হ'ব পাৰে যে এই এচিডিটিয়ে আমাৰ পাকস্থলীৰ ভিতৰত আলচাৰ বা ঘাঁ কৰিব পাৰে। গতিকে তেনেকুৱা কৰিলে কি হ'ব পাৰে, তাৰ পৰা ব্লিডিং হ'ব পাৰে আৰু তেতিয়াই আমাৰ জটিলতাও বাঢ়ি গৈ থাকে। গতিকে যেতিয়া ব্লিডিং বেছিকৈ হ'ব তেতিয়াই হয়তো মুখেৰেও আপোনালোকৰ কাহিলে ব্লাড ওলাব পাৰে, নতুবা পায়খানাৰ জৰিয়তেও তেজ ওলাব পাৰে, যাক আমি মেডিকেলৰ ভাষাত মেলিনা বুলি কওঁ। ইয়াৰ উপৰিও যেতিয়াই এচিড প্ৰডাকশ্যনৰ পৰিমাণটো বাঢ়ি গৈ থাকে তেতিয়াই সি আমাৰ খাদ্যনলীটো এফেক্ট কৰিব পাৰে। যেতিয়া এই খাদ্যনলীত ঘাঁ কৰিব তেতিয়াই হয়তো সেই ঘাঁ পিছলৈকে কেঞ্চাৰলৈকে পৰিৱৰ্তন হ'ব পাৰে। গতিকে আমি এই এচিডিটি আৰু গেছৰ সমস্যাক অতি সহজভাৱে ল'ব নালাগে। যেতিয়াই আপোনালোকে গেছ আৰু এচিডিটিৰ লক্ষণসমূহ দেখা পায় তেতিয়াই তাৰ ট্ৰিটমেণ্ট লোৱাটো অতি প্ৰয়োজন। সেয়েহে যেতিয়াই আপোনালোকে সঘনাই এই এচিডিটি আৰু গেছৰ লক্ষণসমূহ যেনে ধৰক আপোনালোকৰ পেট ফুলি থকা, বুকুৰ বিষ হোৱা, বুকু জ্বলা-পোৰা কৰি থকা, বমি বমি ভাৱ আহি থকা এনেধৰণৰ লক্ষণসমূহে দেখা দিয়ে তেতিয়াই অতি সোনকালে গৈ ওচৰতে থকা এজন অভিজ্ঞ ডক্টৰৰ সহায় ল'ব। তেতিয়াহে আপোনালোকৰ স্বাস্থ্য অটুট থাকিব আৰু আপোনালোকৰ জীৱন সুখময় হ'ব। গতিকে আজিৰ এই ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকৰ যথেষ্ট পৰিমাণে উপকাৰ হ'ব আৰু যদি আপোনালোকে ভাবে মোৰ ভিডিঅ'টি চাই আপোনালোকৰ কিছু পৰিমাণে হ'লেও লাভ হৈছে তেন্তে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটিত প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু মই নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।